ল'ৰা ছোৱালীবোৰক পঢ়ুৱাবলৈ আজিকালি অলপো হেঁপাহ নাজাগে। আগৰ দৰে সন্তুষ্টি নাইকিয়া হৈছে। হয়, সকলো ফালেই পৰিৱৰ্তন হৈছে। ইও চাগে তাৰেই প্ৰতিফলন মাথো। কষ্ট কিন্তু আগৰ দৰেই কৰি আছোঁ, মাথো ফলাফলবোৰহে শূন্য হৈছে। গতিকে সন্তুষ্টি নাইকিয়া হৈছে। শিক্ষকসকলে সাধ্য অনুসৰি পাঠ দিবলৈ সদায় চেষ্টা কৰিছে। ছাত্ৰ ছাত্ৰীসকলেহে মাথো ল'বলৈ নিবিচাৰে। সকলোৱে অৱশ্যে নহয়, তথাপিও নিবিচৰাৰ শতাংশটোৱে কিন্তু ৯৯ চুইছেগৈ। সেয়ে সন্তুষ্টি একেবাৰে নাইকিয়া হৈছে। ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ প্ৰতি অনীহা, চৰকাৰৰ ঘৰৰ দৈনিক অদৰকাৰী হেঁচাবোৰ, চাকৰিৰ নামত সদায় বহু দূৰ অহা যোৱা কৰাৰ কষ্ট, নিজ সন্তান তথা পৰিয়ালক দিবলগীয়া সময় তথা ল'বলগীয়া যত্নত অপাৰগতা আদি নানানটা কাৰণত চাকৰিৰ প্ৰতি নিতৌ আগ্ৰহ কমি আহিছে। কিন্তু ভালদৰেই জানো, উপায়হীন আৰু যন্ত্ৰবৎ হৈ চাকৰি কৰিব লাগিব আৰু কৰিবই লাগিব। এয়াই বৰ্তমান মোৰ দুৰ্ভাগ্যত পৰিণত হৈছে।